Hello guys, কি খবৰ আপোনালোকৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাম বুলি ভাবিছোঁ মন্দিৰত যাম বুলি ভাবিছোঁ মানে যামেই মন্দিৰত যাম কিছু স্কুলত পঠিয়াই দি মানে আমি মন্দিৰত যাম বুলি ভাবিছোঁ কাৰণ তাইৰ স্কুল খোলা আছে যিহেতু তাইক নিনো আমি মাৰ হৈ যাম মাৰ মোটামুটি ওলা হ'লে মই ওলা নাই অলি মাৰ এতিয়া ঘৰত কিছু মানে স্কুলত পঠিয়াই দি ৰুম চুমবিলাক ঝাৰু দি তাৰপিছত এতিয়া আৰু আমি মন্দিৰত যাম আমি মানে যি মন্দিৰত যাম সেইটো মন্দিৰত যাই মানে সেৱা ল'লে মনৰ কামনাবিলাক পূৰণ হয় বুলি কয় আৰু তাতে বহুত ভক্তপ্ৰাণ ৰাইজ আহে বহুত দূৰৰ পৰা মানে তাতে সেৱা ল'বৰ কাৰণে আহে মানে মনৰ কামনাবিলাক পূৰণ হয় বুলি বিশ্বাস কৰে মানে কিছুমানে চাগে প্ৰমাণো পাইছে সেইটো কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানে ভক্তপ্ৰাণ ৰাইজ আহি পেলাই তাতে সেৱা লয় আমিও আজি তাতে যাম আৰু আমি ক'ত যাম কি কৰোঁ আপোনালোকক দেখি থাকিম দিয়ক আপোনালোকে মাত্ৰ চাই যাব ভিডিঅ'টো আৰু মই ওলা হোৱাৰ পিছত দেখাম মই কি কাপোৰ পিন্ধি যাওঁ তে চাই যাব আপোনালোকে মানে গাটো একেবাৰে ভাল নহয় আপোনালোকে মাতটো শুনি গম পাইছে কিজানি মাতটো তাৰমানে চৰ্দি লাগি আছে সেইটো কাৰণে মাতটো অলপ বহি গৈছে এইখিনি টাইমত হয়ে বেছি ভাগৰে যেতিয়া মা ওলচি যাবা আৰু মই ওলচি যাবা বৰষুণো কৰি আছে কোনো চাবাটো লৈছোঁ মা আৰু মই এতিয়া বেটাৰী গাড়ীত যাই আছোঁ যাই পোৱা নাই আৰু অলপ সময় আছে আৰু যাই পাবা যাই আছোঁ আমি এতিয়া দুটাই আমি আৰু আহি পালোঁ দিয়ক আহি পাই আৰু মই দোকানত সোমালোঁ কিবা কিবি ল'লোঁ ধূপ চাকি ল'লোঁ লৈ এইটোৱে পালোঁ দিয়ক আমি আহিছোঁ মানে সন্যাসী শিৱধাম এই দেখুৱালোঁ আমি সেৱা চাহকাৰী আপোনালোককো দেখুৱালোঁ তাৰে ভিতৰৰ অলপমান পৰিৱেশটো মানে বেলা হৈ আহিলে বহুত মানুহ হয় যে সেইটো কাৰণে আমি ৰাতিপুৱা আহিছোঁ আৰু ৰাতিপুৱা অহাৰ কাৰণে বেছি মানুহৰ ভিৰ নাই চাওকচোন কি ধুনীয়া পৰিৱেশ মানে দেৰি হয় মানে মানুহ আহিয়ে থাকিব চাওকচোন এই বাহিৰৰ পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ আৰু এইটো মন্দিৰত আৰু মানে ভিতৰত ধূপ চাকি জ্বলাব নিদিয়ে যে সেইটো কাৰণে বাহিৰতে ষ্টেণ্ড দি দিছে বাহিৰতে জ্বলাব লাগে ধূপ চাকি ইয়াতে যিহেতু চাহৰ ব্যৱস্থা আছে সেইকাৰণে মা আৰু মই অলপ চাহ খাব গ'লোঁ চাহ খোৱাৰ আগতে যিহেতু মা আৰু মই প্ৰসাদ লৈছোঁৱেই সেইকাৰণে চাহখিনি খাই অলপ সময় বহি আহিম আৰু কাৰণ ৰাতিপুৱাই গৈছোঁ যিহেতু ঘৰতো বহুত কাম আছে আমি এতিয়া আহি আছোঁ মন্দিৰৰ পৰা গাড়ীত উঠিবৰ কাৰণে হাৱেক লাগি মানে আমি আহিছিলোঁ সন্যাসী শিৱধামত এতিয়া মন্দিৰত প্ৰসাদ চসাদ লৈ প্ৰসাদ খাই মা আৰু আমি আহি আছোঁ আহি পালোঁ আমি হাৱে এইখন গেটখন সন্মুখৰ ফালে দেখাম আপোনালোকক আহি পালোঁ দিয়ক মন্দিৰৰ পৰা ঘৰ এতিয়া আৰু কাপোৰ চাপোৰ হালাই লৈ অলপমান কিবা খাওঁ যিহেতু মন্দিৰত যা কথা ৰাতিপুৱা খালি চাহ খাই গৈছোঁ খালি চাহ মানে বিস্কুট খাইছোঁ বিস্কুটেদি চাহ খাই গৈছোঁ এতিয়া আৰু দেৰিও হ'ল ভোকো লাগছি এতিয়া আৰু কিবা খাওঁ অলপ পিছত লগ পাওঁ আপোনালোকক মন্দিৰৰ পৰা আহি আৰু মুখ চুখ ধুই কাপোৰ চাপোৰ খালে মুখ চুখ ধুই আৰু বেলেগতে মানে কাপোৰ দুইযোৰা চিলাই কৰিব পাৰিছিল ভাতটো একেবাৰে বহি আছে কাৰণ চৰ্দি লাগছে মোৰ সেইকাৰণে মাতটো বহি আছে কাপোৰ চিলাই কৰিব পাৰিছিল দুইযোৰ এনেকুৱা একযোৰ আৰু একযোৰ দেখিছোঁ এনেকুৱা কালাৰৰ একযোৰ কাপোৰ এযোৰ চিলাই কৰিম বুলি ভাবি আৰু
লাইলিংখিনি কাটি থৈ দিছোঁ কাৰণ ভাত বনাব যাবা নাই যিহেতু আগতে লাইলিংখিনি কাটি থৈ দিলেই হ'ল ইয়াৰ পিছত মানে চিলাই কৰিলেই হ'ব ভাত তাত ধোৱাৰ পিছত খাই দি পেলাই চিলাই কৰিলেই হ'ব অলপমান কামটো মানে আউগাই থাকিব আৰু সেইকাৰণে লাইলিংখিনিও কাটি ল'লোঁ এইখিনি চাদৰত এইখিনি মেখেলাত কাটি থৈ দিলোঁ এতিয়া আৰু ধুনীয়াকৈ ভাত তাত বানে খাই দি পেলাই চিলাব লাগিব এতিয়া আৰু বাদিৰ পৰা ভাত তাত খাই দি উঠি আহিছোঁ যিহেতু টোপনি আহিছে এখিনি সময়তে অলপমান কাপোৰখিনি চিলাই লওঁ কাৰণ সময় পাতে নিশ্চয় ক'ত হ'ব চিলাবাই লাগিব যিহেতু বেলেগৰ কাপোৰ সময়ত দিবাই লাগিব সময়ত মানে বুলি নহয় দিয়কচোন তাৰমানে এটা টাইম পালি চিলালে এতিয়া সোনকালে দিবা পালে মোৰে ভাল দিয়কচোন একেবাৰে কাপোৰ চিলাওঁতে ঘামি জামি অৱস্থা নহয় নেকি আৰু হ'ল দিয়ক কাপোৰখিনি চিলাওঁ এইযোৰ কাপোৰ এইযোৰ আৰু এইযোৰ এই দুযোৰ চাকচোন একে ফুল চুল একে কাপোৰ দুযোৰ আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া যেন আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম ভাল হ'ব